Hey dosto, welcome to my channel HPB Vlogs. Gari bhitor pora mane townor majot aru ami goi asu Deopani mondir. Agor ache rokhi bas to blog nene me video tu arambho koru. আৰু এইটো হৈছে ডন বস্কো হায়াৰ ছেকেণ্ডাৰী স্কুলৰ সন্মুখৰ বজাৰ য'ত নেকি ভেকচিনেশ্যন চেণ্টাৰ হয় আপুনি যদি ভেকচিন লোৱা নাই ভেকচিন লৈ লওক সুস্থ হৈ থাকক আৰু এইটো হৈছে মাঞ্জা আৰু দিলাইৰ মাজৰ ৰাস্তা এই ৰাস্তাৰ আগত কিন্তু 1.5 ঘণ্টা লাগিছিল এডোখৰ আহিবলৈ এতিয়া কিন্তু মাত্ৰ আধা ঘণ্টাহে লাগে যেহেতু ৰাস্তা বহুত ভাল হৈছে আৰু এইটো দিলাই আহি পালো লেফট সাইডে আমি যাব লাগিব আমি আৰু ৰাইট সাইডে যদি যাই গৈ পাব নাগালেণ্ড আৰু এতিয়া তো বলক সেউজীয়া পথাৰতে কি জানো মায়া আছে কি যাদু ভৰি আছে দূৰণি পাহাৰতে আহি পাই গ'লো এইটো গেট আৰু দুইফালে দোকান মানুহৰ ঘৰ আৰু এই ঘৰবোৰৰ পিছফালে আছে চাহ বাগান পুৰা চাহ বাগান ডাঙৰ চাহ বাগান আছে আৰু এতিয়া পুৰা মন্দিৰৰ পৰা একদম ওচৰত আহি পালো আৰু এইটো একটা গেট অলপমান গৈ পেলাই গাড়ীটো ৰখাই নামি পেলাই মন্দিৰৰ ভিতৰলৈ যাব লাগে পালো মন্দিৰলৈকে গোটেইটো চাহ বাগান আৰু এইফালে ইয়াত গাড়ীটো ৰখাই দিয়া হৈছে আৰু মাহঁতে বস্তু কিনি আছে পাই গ'লো মন্দিৰলৈকে এইটো গেট এতিয়া সোমাই যাম আৰু এইখিনিত মাস্ক পিন্ধাটো বাধ্যতামূলক এতিয়া ভিতৰলৈ সোমাই আহিলে এইফালে কেমেৰাত চাবি এইটো ভাগিন বুকুচা লৈ আহিছোঁ আৰু এফালে মোৰ লগত আহিছে এই ভাগিন এফালে মোক দেখা এইটো ভাইকুনি আহিছে মোৰ লগত যদি আৰু চাওক সেইখিনি হৈছে মন্দিৰটো আৰু এতিয়া আমি লাহেকৈ ভিতৰলৈ যাওঁ এই ছাগলীটোৰে ভাল দিয়ক
এই গৰুকেইটা মানে মানুহ দেখিলেই ওচৰত গৈ থাকে মানে দেখিছে সেইটো চাওক কিবা খোৱা বস্তু পাব বুলি খুজি আছে দেখিছে আৰু এতিয়া ভৰি ধুম দমকলৰ পানী মাৰি আছে পাইকনিয়ে ভৰি ধুই পেলাই ভিতৰলৈ যাওঁ আৰু টিং আৰু এইফালে চাওক গোটেইটো টিলিঙা আৰু এইটো হৈছে প্ৰসাদ ঘৰ য'ত নেকি প্ৰসাদ ধুই পখালি চাফা কৰি দিয়ে কিন্তু এতিয়া বন্ধ যিহেতু কৰোণাৰ সময় আৰু এইফালে টিলিঙা দেখিছে গোটেইটো টিলিঙা টিং মাৰে বোলে টিং বনা বঢ়িয়া পাৰিছে কিন্তু মানে বহুত ডাঙৰ এটা কেছ হৈ গ'ল মানে প্ৰসাদ কেন্দ্ৰত ধূপ দি নপঠালে এতিয়া মই ধূপ ল'বলৈ আকৌ আহিবলগীয়া হৈ গ'ল মানে এতিয়া গৈ আছোঁ আৰু কিনিবলৈ ওলাই আহিলোঁ আৰু এতিয়া আমি এটা জেগাত গৈ আছোঁ বহুত এটা ইম্পৰ্টেণ্ট কাম কৰিবলৈ মানে মুতিব যাম কাছ চাব গৈছোঁ ফাইকনি দৌৰি পেলাই গ'লেই এতিয়া মানে ইয়াত পুখুৰী আছে পুখুৰী এটাত মানে কাছ আছে তো আপোনালোকে এতিয়া কাছ চাবলৈ সাজু হৈ যাওক দোস্ত ফাইকনি আগে গৈ আছে তো দেখিছ পুখুৰীত আছে কাছ সেইটো দেখিছে ওলাই আছে পানী যদি চাফা হ'লে সেইটো পুৰা দেখিলে হয় চাগে এইটো এই পুখুৰীত থকা কাছৰ ভিতৰত এইটো ৰজা হয় চাগে বহুত ডাঙৰ এইটো দেখিছে পুৰা একদম ৰজাৰ নিচিনা আছে আৰু এইটো হৈছে গোটেই পুখুৰীটো ইমান ডাঙৰ নহয় আৰু ইমান সৰুও নহয় আৰু এইটো হৈছে পকাৰে বনোৱা কিবা চাংঘৰ নিচিনা যিহেতু মন্দিৰৰ কম্পাউণ্ডৰ পৰা ওলাই আহিলোঁ এতিয়া দোকানটোতে আৰু পিঁয়াজ খাম আৰু ঘৰত যাম বাই হোটেলৰ ভিতৰত সেইফালে নদী দেখিছে মই ভালকৈ দেখাই দিছোঁ পিছফালৰ কেমেৰা দি আৰু এইটো বেৰাত ধুনীয়া ছবি আঁকি থৈছে সেইকেইটা সেইটালৈকে আছে দেখিছে এইটো আৰু এইটো পঠা আহি পালে যদি ভিডিঅ'টো ভাল লাগিলে লাইক কৰক শ্বেয়াৰ কৰক আৰু চেনেলটো ছাবস্ক্ৰাইব কৰা নাই যদি ছাবস্ক্ৰাইব কৰি লওক